Welcome back to my YouTube channel, Follow Guti Vlogs. আৰু আপোনালোক সকলোৰে কি খবৰ আশা কৰিছো আপোনালোক সকলোৰে ভাল আৰু আজি হৈছে উৰুকা সকলোকে মানে শুভেচ্ছা জ্ঞাপন থাকিলে কাইলৈ মাঘ বিহু শুভেচ্ছা জ্ঞাপন থাকিলে আৰু আজি ভিডিঅ'টো কি হয় সকলোকে চাই থাকিব ভিডিঅ'টোত মানে আজি ধামাকা হ'ব মানে কি হ'ব চাই থাকিলে গম পাব মই ক'বলৈ বিশেষ ক'বলগীয়া একো নাই কালি বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ দেই কৈ দিয়ক ভালকৈ কওক সকলো অসমবাসীলৈ মোৰ তৰফৰ পৰা আমাৰ তৰফৰ পৰা মানে সকলো শুভেচ্ছা জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন থাকিলে আপোনালোকৰ হে দোস্তো আজি মানে কি আজি মাঘ ঠিকে আছে আজি মাঘ বিহু উৰুকাৰ দিনা আমাৰ মোৰ এজন বেষ্ট ফ্ৰেণ্ডৰ মানে সৰুৰ পৰা একদম বেষ্ট ফ্ৰেণ্ডৰ এজন জন্মদিন আছে আৰু তাৰ জন্মদিনৰ যিহেতু বেছি পইচা নাথাকে আৰু সেইকাৰণে এটা সি সৰুকৈ এটা পাৰ্টি দিছে কেক চিপছ খুৱাইছে আৰু মানে কিবা এটা পাৰ্টি দিছে আৰু বাৰ্থডে বয়জনক এবাৰ চাই লওক এইজন হৈছে বাৰ্থডে বয় এজন বৰ্তমান আৰু আজি বাৰ্থডে চেলিব্ৰেট ৰাতি কৰিছোঁ মানে লিংকু পৰা তো ৰাতি কেকটো এবাৰ চাই লওক মানে ধামাকা কেক এইটো কেকটো চাই লওক কেনেকুৱা লাগিছে মোক খোৱা ফাৰ্ষ্ট মোক খোৱা এইটো মোৰ বেষ্ট ফ্ৰেণ্ড মানে জন্মগত বেষ্ট ফ্ৰেণ্ড মই প্ৰথম কৈছোঁ এইটো ৰাজেশ এইটো মোৰ বেষ্ট ফ্ৰেণ্ড এইটো মোৰ জন্মগত এজন খোৱাইছে এতিয়া ৰোহিতক এইটো লোহিত এইটো মোৰ বেষ্ট ফ্ৰেণ্ড এইটো বেষ্ট ফ্ৰেণ্ড এইটো জাষ্ট ফ্ৰেণ্ড মানে জাষ্ট ফ্ৰেণ্ড আৰু দেখিলে আৰু জন্মদিনত ইয়াক মানে সকলো এজন জন্মদিনৰ আজি উৰুকা দিনা বিহু যিহেতু ইয়াক সকলো এজনে আশীৰ্বাদ কৰে ভাল কাম ধ্বংস পথে যাওঁ ভাল যেনে সফল হয় যেনে সেই কাম যেনে আশীৰ্বাদ কৰে ব'লক এতিয়া খানাটো কি হয় বাৰ্থডে আজি উৰুকাৰ দিনা ৰাতি খানা ব'লক এতিয়া খানা নামঘৰ ওচৰত মানে বহি আছে সকলো খানা বনাই মেলি ৰেডি হৈ আছে ব'লক আমি মানে বেষ্ট ফ্ৰেণ্ড সৰুৰ পৰা জন্মগত এতিয়া নামঘৰলৈ যাওঁ ব'লক আৰু বেছি পলম নকৰোঁ এই ভ্লগ বনোৱা নাই ঐ এনেই শ্বৰ্ট এটা লৈছোঁ পাছত চাবলৈ হ'ব সেইটো কথা মাংস খাইছোঁ মাছ খাইছোঁ কি গাইছে দালি দিছোঁ দেই ভাত কেইটামান দি ল'ব লাগিছিলে নহ'লে নহ'ব মিলি জুলি খাব লাগে আৰু এইবোৰ এটা স্মৃতি হয় দি দিয়ক দিয়া নাই হৈ যাব নিয়মটোহে আৰু বন্ধুসকল দেখিলে খানাটো বিন্দাছ খাই আহিলোঁ খানা এটা খাই আহিলোঁ আৰু নামঘৰ বস্তু কি হ'ল ধুনীয়াকৈ বনালে সেইটো বনাওঁ ধুনীয়াকৈ বিন্দাছকৈ খাই মেলি আহিলোঁ আৰু এইটো মেজি চক এইটো ধুনীয়াকৈ ৰাতিপুৱা জ্বলাব আৰু এইডোখৰত কিবা কিবি হয় যদি হ'ব ৰাতিকৈ আহিম চাব এইটো ৰাতিপুৱা মেজি জ্বলাব আপোনালোকক মই যদি সামৰ্থ্য হয় দেখাবলৈ চেষ্টা কৰিম এচক জুই ধুনীয়াকৈ জ্বলাই আছে তাত বিন্দাছ ধুনীয়াকৈ ভোজ চোজ খাই আহিলোঁ আৰু ধুনীয়া এটা ভোজ খোৱালে মাংস চাংস এতিয়া ধুনীয়াকৈ দিলে আৰু খাই মেলি আহিলোঁ আৰু কি হয়নো চাব আৰু এটা গাঁৱলীয়া পৰিৱেশত মানে কেনেকুৱা এটা পৰিৱেশ কেনেকুৱা এটা মানে এক্সপিৰিয়েঞ্চ এটা মানে বৰ বেলেগ ধৰণৰ মানে ফিলিং আহে মানে মই বুজাব নোৱাৰোঁ মানে সেইটো ফিলিংটো লাহে ফিলিংবিলাক মানে কি নাই ঠিক আছে লাহে ফিলিংছবিলাক মানে অনুভৱবিলাক লাহে গাঁৱলীয়া অনুভৱবিলাক লাহে নাইকিয়া হ'বলৈ ধৰিছে য'ত মানে বন্ধুসকল কি মানে লাহে গাঁৱলীয়া যিবোৰ ফিলিংছ মানে অনুভৱবিলাক সেইবিলাক মই মানে লাহে নাইকিয়া হ'ব খোজা দেখিছোঁ যদি হ'লেও অলপমান এক্সপিৰিয়েঞ্চ কৰিম জেগাই ভাল লাগিছে আজি ৰাতি চুৰটো এইবোৰতো নাইকিয়াই হ'বলৈ ধৰিলে এইটো ধুনীয়া এটা মেজি ৰাতিপুৱা জ্বলাবলৈ বনাই থৈছে
আৰু খানা চানা ধুনীয়াকৈ খাই আহিলোঁ দেখিলে আৰু ৰাতি কি নহয় এতিয়া বৰ্তমান 9:30 বাজিছে আৰু ৰাতিলৈ কিনো হয় এয়া দেখিবলৈ পাইছে ৰাতি 12টা বজাত আমি মাংস কাটিব লৈছোঁ আৰু ভোজ হাতেৰে মিলি দিওঁ মাঘৰ বিহু বুলি ভোজ খাইছোঁ উৰুকা ৰাতি আপোনালোক সকলোৱে এনজয় কৰিছে চাগে আনন্দ মানে উৰুকাৰ আনন্দ সকলোৱে উপভোগ কৰিছে চাগে আমিও এনেদৰে আৰু অকণমান উপভোগ কৰিছোঁ আৰু কিন্তু বছৰেকৰ বিহু বুলি অকণমান এনজয় উপভোগ মানে আনন্দ উপভোগ কৰিব লাগে সেই গতিকে অকণমান কৰিছোঁ আৰু আপোনালোক সকলোৱে এনজয় কৰক নে কি কয় ৰাইজ কৰি থাকক আপোনালোকে আমিও কৰিছোঁ আপোনালোকে কৰি থাকক আৰু চবতে পাইকে মুখখন দিয়া হৈছোঁ গা চা নাপাবি মই পাছত ভইচ মেছেজ কৰিম আৰু ধুনীয়াকৈ দেখাইছোঁ ব্লগ বনি আছে আমি উৰুকা বুলি ফূৰ্তি কৰিছোঁ বা খানাটো খাই লওঁ ৰখিব খানাটো খাইহে আকৌ তাৰপিছতহে এনাৰ্জি পাম আৰু ৰখিব বেয়া পাইছে নি বন্ধুসকল চাওক এইবোৰ চুৰ কৰি লৈ আহিছোঁ কেনে মজা পাইছে এইবোৰ চাওক কেনে মজা আছে এইবোৰ চাওক লৈ আহিছোঁ মজা পাছত আৰু গৈ আছে মই লৈ আহিছোঁ চাওক হা দেখে তেওঁ মানে মজা জপনা চুৰ কৰিছে ৰাতি বিহু এতিয়া 3টা বাজিছে 3টা বজাত জপনা চুৰ কৰিছে এইবোৰ চাওক মানে এইবোৰ এক্সপিৰিয়েঞ্চ বেলেগ বুলি কয় মানে এইকেইটা লৈছে মাত্ৰ
মজা এইবিলাক চাওক বন্ধুসকল চকুৰে মজা এইবিলাক মানে লাইটটো এইবোৰ চাওক চকুৰে ৰাতি তেতিয়া 3:30 বাজিছে কেনেকুৱা মানে জপনা চুৰ কৰি আহিছোঁ মোৰ বেলেগ এক্সপিৰিয়েঞ্চ মানে এইবিলাক ৰাতি 3:30 বজাত চুৰ কৰাটো চাই থাকক আজি ৰাতিপুৱা একেলগে একেবাৰে ৰাতিপুৱালৈকে থাকিম চব বহি আছে মানে বন্ধুসকল ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা অন্য ভিডিঅ'ত লগ পাই আছোঁ বাই বাই টাটা